Hello everyone, Dibrugarh Warrior player লগত আছে আৰু এৰ নাম হল জিতুমণি কলিতা। জিতুমণি কলিতা মই প্ৰথম কোৱেশ্চনটো আপোনাক একদম এজ সিম্পল সুধিব বিচাৰো। সিম্পল যেটো বহুত স্পেশাল হয় হেতু হল কি আসাম প্ৰিমিয়াৰ লীগ যেটো প্ৰথমবাৰ হৈ আছে। এই আসাম প্ৰিমিয়াৰ লীগত ডিব্ৰুগড় ৱাৰিয়ৰ লগত কাম কৰি আপোনাৰ বিশেষকৈ কেনেকুৱা লাগি আছে? ৰিপ্ৰেজেন্ট কৰি আছে আপুনি এটা টিমক। না ফাৰ্স্ট অফ অল তো মই বহুত থ্যাঙ্কফুল হয় ডিব্ৰুগড় ৱাৰিয়ৰ্ছে মোক পিক কৰিছে তাৰ কাৰণে বহুত গ্ৰেটফুল। তো এতিয়া প্ৰিপাৰেচন চলি আছে অনগোইং। তো আমি ভাল ইনডোৰ ভাল ৱৰ্ক কৰি আছো। প্ৰিপাৰেচনছ কেনেকুৱা চলি আছে অনগোইং যেটো এটা স্পেশাল মেচ আহিবলৈ গৈ আছে আমাৰ? প্ৰিপাৰেচন বহুত ভাল চলি আছে, যেনেকৈ আমাৰ কোচে এটা প্লেন কৰি আছে, এই প্লেনটো ভিতৰত আমি গৈ আছো আৰু একৰ্ডিং টু প্লেন আমাৰ ভাল এক্সিকিউশনো হৈ আছে। তো সবে ভাল এফৰ্ট দি আছে, ভাল হৈ আছে। গ্ৰেট গ্ৰেট। সো আপোনালোকৰ গ্ৰুপত যেহেতু প্লেয়াৰ হয় আমাৰ মাজত আছে, গতিকে আপোনালোকৰ গ্ৰুপত ফানি পাৰ্সন কোন হয় সবচে বেছি আপোনাৰ মতে? ঋতুৰাজ বিশ্বাস। Oh my god, ঋতুৰাজ, you are famous. আৰু লগতে আপুনি জানিব বিচাৰো হোটেলৰ পৰা তোমালোকে যেতিয়া ওলাই আহা তেতিয়া সবচে বেছি দেৰি কোনে কৰে? সবচে বেছি দেৰি পিক কৰিবলৈ অসুবিধা হৈছে, মই জলদি আহি যাওঁ। ঠিক আছে, আৰু বহুত কিছু ৰাউণ্ড আহি আছে ইয়াৰ মাজত। এয়া আমাৰ মাজত অন্যটি প্লেয়াৰ। ধন্যবাদ।